দুইটাই ভূত বনি গলো এ গুণু শুইছা Good morning everyone. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে এফালে মায়ে দুদিনমান আগতে জেতুকা পাত আনি ফ্ৰিজত সোমাই থৈছিলে আৰু এই জেতুকা পাতৰ গতি দেখিছেনে কি হৈ গ'ল দেওবাৰ দিনটোৰ বাহিৰে যেহেতু নিজৰ যত্ন ল'বলৈ অলপো সময় নাপাওঁ সেয়েহে ভাবিলোঁ যে আজি নিজৰে অলপমান যত্ন লোৱা যাওক এইফালে আকৌ মায়ে চুলিত লগাবলৈ কেইবাবিধো বস্তু গোটাই দিছে জবা ফুলৰ পাত এল'ভেৰা জেতুকাৰ পাত তেনেকৈ কেইবাবিধো বস্তু মায়ে গোটাই দিছে এতিয়া এই গোটেইবোৰ মই ধুনীয়াকৈ ধুই চাফ চিকুণ কৰি ল'লোঁ এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত লৈ ধুনীয়াকৈ পিচি ল'ম এতিয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গ'ল এতিয়া মই এইখিনি চুলি লগাব পাৰিম মোৰ মানে চুলিখিনি নিজৰে ভাল নালাগে দেখিছেনে বাৰু কেনেকুৱা পতা নিচিনা লাগে নহয়নে বাৰু এতিয়া মই মূৰত ধুনীয়াকৈ লগাই ল'লোঁ এতিয়া দেখিছে কিমান চুলি সৰিছে টপা হৈ গৈছোগৈ আৰু চুলিখিনিৰ যত্ন লৈছোঁ যেতিয়া ভাবিলোঁ যে মুখৰো যত্ন অলপ লওঁ শুকাই যোৱা হালধি এপিচ লৈ মই খুব চেপি মানে ৰস অলপমান উলিয়াই ল'লোঁ আৰু ইয়াতে এতিয়া কফি পাউডাৰ অলপমান দি মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এয়া দেখিছেনে একদম মূৰৰ পৰা গোটেই পানীবিলাক বৈ গৈ আছে কফি পাউডাৰ গোটেই মুখত লগাই লোৱাৰ পাছত এয়া দেখিছেনে মোৰ অৱস্থা কেনেকৈ মানে মুখখন টানি ধৰিছে গাইস নিজেতো লগালে মুখো লগাই দিছে আকৌ চুলিখিনি নপকিব গম পাইছা চুলি নপকে এনেকৈ লগালে হয় বহুত বয়স হৈ গ'লেও তুমি ডেকা হৈ থাকিবা টপা মোৱা এবাৰ গা ধুই গৈছোঁ আকৌ গা ধুৱা দুইটাই ভূত বনি গলো সেইটো কি এইটো নিনজা টেকনিক গাইছ মোৰ নিনজা টেকনিক দেখিছে এইফালৰ পৰা মানে জোল বৈ আহি যায় ন গোটেই গাটো লেতেৰা হৈ যাব চ' মানে এখন মাৰি দিছোঁ ইয়াৰ পৰা পাৰ হৈ নাযাব কেনেকুৱা লাগিছে কমেণ্টত জনাব ধুনীয়া লাগিছে একদম ধুনীয়া এতিয়া ভাল লাগিছে এই মধুৰিআমটো মই তোমাৰ বাবে চিলেক্ট কৰি থৈছিলোঁ সেইফালে দেখিছে মধুৰিআম কেনেকৈ খাই আছে দালিটোকে ভাঙি আনি লৈছে ভাল লাগিছেনে খাই মোৰ মাহ দিয়া লোৱা মজা মধুৰিআম খোৱাৰ সময়ত আমাৰ মায়ে সদায় এটা কথাই কয় এটা মধুৰিআমত হেনো 4টা আপেলৰ সমান কাম কৰে এয়া দেখিছেনে মায়ে ইমানবোৰ মধুৰিআম পাৰি আনি থৈছে আৰু আমাকো খাবলৈ দিছে এতিয়া মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ যিহেতু চুলি শুকুৱাবলৈ আমাৰ হেয়াৰ ড্ৰাই নাই সেইকাৰণে মই ফেনৰ তলতে বহি কাম চলাই লৈছোঁ আৰু এতিয়া দেখিছেনে মোৰ চুলিখিনি আগতকৈ বহুত বেলেগ লাগিছে এবাৰ মানে এনেকৈ ধুওঁতেই বহুত ভাল লাগিছে যিহেতু ৰাতিপুৱাৰ পৰা মানুহজন আৰু মই মধুৰিআম খাই আছোঁ সেয়েহে এতিয়া আমি দুইজনীয়ে মানে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ বাটাৰ লগাই আছে ইমান নিদিয়ে কলটোনো বাৰু এনেকৈ দেখুৱাই খাব লাগেনে তোমাৰ পেট ফিকিব ৰ'বা এয়া দেখিছেনে মায়ে ধুন্দুলি ভাতকেৰেলা আৰু আমলখি আনি থৈছে ধুন্দুলিৰ ছিজন প্ৰায় যাবই হ'লহি আৰু মানে এতিয়া বহুতে হয়তো খাব নোপোৱাই হ'লে এইফালে আকৌ মায়ে বৰ বনাবলৈ কলাই মাহৰ দালি কেইটামান তিয়াই ৰাখিছিলে আৰু এতিয়া সেইকেইটাও ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'লে আৰু সেই মিক্সাৰখিনিত ধুনীয়াকৈ পিঁয়াজ সৰুকৈ কাটি দিছে আৰু লগতে নৰসিংহ পাতো কেইটামান কাটি দিছে এতিয়া এইখিনি ধুনীয়াকৈ পৰিমাণ অনুসাৰে নিমখ দি ধুনীয়াকৈ মিক্স কৰি লৈছে এতিয়া ধুনীয়াকৈ কেৰাহী এখনত তেলখিনি গৰম হ'বলৈ দিলে আৰু তেলখিনি গৰম হোৱাতে
মায়ে বনাই লোৱা ধুনীয়াকৈ মিশ্ৰণটো অলপ অলপকৈ দি একদম পিঠা চাইজত মানে বনাইছে আৰু আমি এনেকৈ মালপোৱা বনাওঁ আজি মায়ে এনেকৈ বৰা বনাইছে এয়া আমাৰ বৰাকেইটা ৰেডি হৈ গ'ল আৰু দেখিলেই খাওঁ খাওঁ লাগে দেখিছেনে বাৰু আনফালে মই ধুন্দুলি আৰু আলু ভাজি অলপ বনাইছোঁ মানুহজনে যিহেতু ধুন্দুলি ভাজিতকৈ বেছি পোৰা পিটিকা খাই বেছি ভাল পায় সেইকাৰণে মই ধুন্দুলি দুটামান এক্সট্ৰাকৈ তেখেতৰ বাবে পুৰি দিছোঁ ইয়াতে অলপমান মই পিঁয়াজ আৰু জলকীয়া তেল আৰু নিমখ ধুনীয়াকৈ দি পিটিকা অলপ বনাই দিলোঁ ধুন্দুলিৰ পোৰা পিটিকাটো মানুহজনৰ বুলিয়ে নহয় মোৰো প্ৰিয় হয় বাৰু এনেকৈ যদি তেখেতৰ থালিখন সজাই দিওঁ নহয় তেখেতে মানে খুব ভাল পায় সেইকাৰণে মই ধুনীয়াকৈ সজাই কৰি দিছোঁ আজি নাৰিকলৰ তৰকাৰী বনোৱা হ'ব মায়ে হেনো আজি দুপৰীয়া সাজত নাৰিকলৰ তৰকাৰী বনাব সেইকাৰণে মানুহজনে নাৰিকল কাটি দি আছে আনফালে দেউতাই আকৌ মাছ এটা ধুনীয়াকৈ কাটি কুটি লৈ আহিছে এফালে মই নাৰিকলখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম আৰু এয়া মায়ে দেখিছে পিঁয়াজটো কিমান সৰু সৰুকৈ কাটি লৈছে এতিয়া এয়া ময়ো খাই লওঁ কেতিয়াবা খালি কাটিহে আছিলোঁ এতিয়া মানে নিজে খাইছোঁ আৰু এয়া দেখিছেনে মায়ে ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লৈছে আৰু এইফালে দুপিচমান ফ্ৰাই কৰিব বাকী আছে সেইখিনিও কৰি আছে এতিয়া নাৰিকলৰ তৰকাৰীনো কেনেকৈ বনায় আপোনালোকক দেখুৱাই আছোঁ দিয়ক এতিয়া দেখিছে নাৰিকলখিনি ধুনীয়াকৈ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ এয়া খুব ধুনীয়া হয় ইফালে এয়া দেখিছে মায়ে বনাই আছে মই এয়া ভিডিঅ' কৰি আছোঁ পিছে কালাৰটো কি ধুনীয়া আহিছে এতিয়া ইয়াত মায়ে নাৰিকল দিব এয়া মায়ে এতিয়া নাৰিকলখিনি দি ধুনীয়াকৈ একেলগে ভাজিছে আপোনালোকে যদি বনাই খাব বিচাৰে এনেকৈ বনাই খাব পাৰিব এয়া মায়ে মাছ দিছে আৰু আমাৰ তৰকাৰী ৰেডি হৈছে আৰু অলপ সময় মাছ কেইপিচ দিয়াৰ পাছত অলপ সময় ঢাকনা মাৰি থৈ দিব তাৰপাছতে আমাৰ তৰকাৰী হৈ যাব আৰু এফালে এয়া দেখিছে মায়ে ইমান ডাঙৰ ডাঙৰ ধুন্দুলি পাৰি আনি থৈ দিছে আৰু এতিয়া মই এয়া ধুন্দুলি পুৰিব ওলাইছোঁ এডাল এয়া মই যোগাৰ কৰি লৈছোঁ যিকেইটা ধুন্দুলি কুমলীয়া হৈ আছে সেইকেইটা মই পুৰিম ইয়াতে সানি সানি দিম আৰু এনেকৈ ধুন্দুলি মালা বনাই আছোঁ ইমান বেছি ভাল নালাগিব গতিকে এইকেইটাই হৈ যাব মালাডাল ৰেডি হৈ গ'ল এতিয়া ইয়াক পুৰোগৈ যিহেতু আমাৰ ঘৰত চব কাম গেছতে হয় যেতিয়া আলহী বেছি হয় তেতিয়াহে মানে মায়ে জুইত বনায় গতিকে জুইটো লগোৱা হোৱা নাই গতিকে এয়া গেছতে পুৰিছোঁ আৰু এফালে এয়া মোৰ ধুন্দুলি পুৰা হৈ গ'ল এতিয়া দেউতাক পিটিকা কৰিবলৈ দিওঁগৈ এয়া মায়ে দেখিছে মোক জুতি চাবলৈ দিছে এতিয়া মই এয়া জুতি চাওঁ আমাৰতো এইটো অভ্যাস আছে মানে কিবা এটা বনালে আগতীয়াকৈ জুতি চাব দিয়াটো একদম ধুনীয়া হৈছে আমি যিহেতু ৰাতিপুৱা মানে ভাত নাখাওঁ সেইকাৰণে মা মই আৰু এতিয়া দেউতাই ভাত খাব ওলাইছোঁ মানুহজন আৰু ভাইটিয়ে মানে ৰাতিপুৱা ভাত খালে যে সেয়েহে সিহঁতৰ বোলে ভোক লগা নাই এতিয়া সকলোৱে মিলি ভাত খাই আছোঁ এইফালে মা এইফালে দেউতা আৰু মই গাইজ এতিয়া আমি ফাৰ্নিচাৰ দোকানলৈ যাম কাৰণ আমি দুদিনমানৰ আগতে বিচনা এখন আৰু চৌকেছ এটা অৰ্ডাৰ দিছিলোঁ মানে এতিয়া হৈ গ'ল মাতিছে আনিব তাকে যাবলৈ ওলাইছোঁ বিচনাখন এইটোৱে হৈছে আমাৰ শ্ব'কেছটো আৰু এতিয়ালৈ কমপ্লিট কৰা নাই তেওঁলোকে আজিৰ ভিতৰতে কমপ্লিট কৰি আমাক দিব আৰু এয়া দেখিছে আমাৰ শ্ব'কেছটোৰ কাৰণে আইনা লগাই আছে গুণু তুমি কি নিব আহিছা কি কিবা কিবা বিচনা কোনখন আমাৰ বিচনা এইখন আমাৰ বিচনাখন হয়নে তুমি শুবা তাত তুমি তাতে ওপনি যাবানে কেনেকৈ টোপনি যাবা কেনেকৈ ওপনি যাবা দেখুৱাই দিয়াচোন এবাৰ কেনেকৈ এই কণমানিজনীয়ে নতুন বিচনাখনত শুবা বোলে তোমাৰ বিচনা এখন গাইজ বিচনা এইখনে আছিলে আমি ঘৰৰ পৰা ওলাই আহোঁতে প্ৰায় 3-3:30 মানে বাজিছিলে আৰু এতিয়া দেখিছেনে সন্ধিয়া হ'বৰে হৈছেহি আৰু আজি বতৰটো বহুত ধুনীয়া
মানে আমি ভাল দিনতে ফাৰ্নিচাৰ নিবলৈ আহিছোঁ আৰু বতৰটো বহুত ধুনীয়া আজি। যিখন গাড়ীত মানে আমাৰ ফাৰ্নিচাৰখিনি নিয়া হ'ব সেই গাড়ীখনে মানে বেলেগৰ ভাড়া মাৰি আছিলে, সেইকাৰণে আমাৰ ফাৰ্নিচাৰখিনি আনোতে প্ৰায় ৰাতিয়ে হ'লহি আৰু। এইফালে আকৌ আমিও ঘৰ আহি পোৱালৈ দাদাকেইজনে আহি ধুনীয়াকৈ গোটেইবিলাক ছেটিং কৰি দি থৈ গৈছেহি। শ্ব'কেছটোত এতিয়ালৈকে একো বস্তু থোৱা হোৱা নাই, যেতিয়া ধুনীয়াকৈ মই সজাই পৰাই ল'ম আপোনালোকক তেতিয়া দেখুৱাম বাৰু। এইফালে দেখিছেনে নতুন বিচনা পাই কেনেকৈ শুই আছে। হ'ব দিয়া উঠা, মই বেডশ্বীটখন পাৰি দিওঁ। বিচনাখন কেনেকুৱা লাগিছে? মজা, একদম মজা। আপোনালোকে পাৰিলে কাঠতকৈ লোহা এনেকৈ মানে অলপ হেভিকৈ বনাই ল'লে বহুত দিন যাব। মানে কাঠ হ'লে ঘূনে খাই যায় ন। লোহাখন মানে কি হয়, এইটো এতিয়া কালাৰটো গুচি গ'লেও কালাৰটো যদি 10 বছৰমানৰ পিছত মানে একেবাৰে গুচি যাব ন, তেতিয়া 10 বছৰমানৰ পিছত আকৌ এইটো কিবা এটা বুলিব নহয়, কালাৰ মাৰি দিয়াৰ পিছত যে আকৌ একে নতুনৰ নিচিনা হৈ যায় মানে। আমি আহি পোৱালৈ এই দাদা দুজন আহিছিল, য'ৰ পৰা মানে আমি ফাৰ্নিচাৰ লৈছিলোঁ। তেখেতসকলে আহি মানে আমাৰ বেডখন মানে সুন্দৰকৈ একদম ফিটিং কৰি দি থৈ গৈছে। কিন্তু আমাৰ মানে এটাহে প্ৰব্লেম হ'ল আৰু এইখন দেখিছেনে, মানে আধা হেৰি ওলাই থাকিল। আমি মানে মেট্ৰেছখন ল'ব নাপালোঁ, পইচা অলপ প্ৰব্লেম হ'ল, যিহেতু দুটা বস্তু একেলগে সমানে ল'ব লগা হৈছে মানে। চ' মানে দুদিনমানৰ কাৰণে আমি মেট্ৰেছখন ল'ব নোৱাৰিম, তো এখনে কাম চলাব লাগিব আমাৰ পুৰণা তুলিখনেদি। গাইজ মেট্ৰেছখনৰ দাম কৈছে 8,500 টকা, আৰু 8,500 টকা লওক বাৰু, একো প্ৰব্লেম নাই। কিন্তু মেট্ৰেছখন ইমান ভাল নহয় মানে, শুই ভাল নালাগিব চাগে। দুদিনমানৰ পিছত মানে হেৰি হৈ যাব, কিবা ডাঠ হৈ যাব ন। চ' মানে মেট্ৰেছখন আনিলোঁ, পইচা অলপ হ'লে মানে ভাল চাই এখন ল'ম আৰু তাকে ভাবিছোঁ। এতিয়া কেনেকুৱা লাগিছে বিচনাখন? পাৰিলে আপোনালোকেও মানে কাঠতকৈ মানে লোহা পালেং ল'বৰ কাৰণে চেষ্টা কৰিব। লোহাখন ঘূনেও নাখায়, হয়নে নহয়? নতুন বিচনা তুমি নতুন বেডশ্বীটহে পাৰিব লাগে, কি পুৰণা পাৰি আছে। নতুনকৈ দিব লাগিব ন এখন। অ'কে, দি দিম দিয়া। ৱাও, কি ধুনীয়া লাগিছে, মজা। বিচনাখন দেখি শুবই মন গৈছে। আজি আমি যে ঘৰলৈ ফাৰ্নিচাৰ লৈ আহিছোঁ, বেড আৰু শ্ব'টকেছটো আমি নিজে কাষ্টমাইজ কৰিছিলোঁ। তেওঁলোকক আমি যিটো ধৰণৰ ডিজাইন দিছিলোঁ তেওঁলোকে খুব ধুনীয়াকৈ আমাক সেইটো ডিজাইনতে মানে বনাই দিছে। আমি তেওঁলোকক ফাৰ্নিচাৰৰ বাবে অৰ্ডাৰ কৰা বেছি দিন হোৱাই নাছিলে, তেওঁলোকে খুব কম দিনৰ ভিতৰতে আমাৰ ফাৰ্নিচাৰ কমপ্লিট কৰি আমাক দিছেহি আজি। তেওঁলোকৰ ফাৰ্নিচাৰ কোৱালিটি বহুত ধুনীয়া হয়। যদিহে আপোনালোকেও আমাৰ দৰে নিজে কাষ্টমাইজ কৰি ফাৰ্নিচাৰ বনাব বিচাৰে তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব। ৰাইজসকল, আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। যদিহে আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।